শ্ৰদ্ধা শিক্ষাগুৰুসকল আন এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আজি মই প্ৰাথমিক বিদ্যালয়ৰ যিসকল শিক্ষাগুৰুৱে বৰ্তমান নতুন নিযুক্তি পাইছে, যিসকলে প্ৰথম ইনক্ৰিমেণ্ট লাভ কৰিব জুলাই মাহৰ, তেওঁলোকৰ চেলাৰী ষ্ট্ৰাকচাৰটো বৰ্তমানৰ আৰু 3% ইনক্ৰিমেণ্টৰ পিছত কিমান বাঢ়িব, এই গোটেইখিনি কথা এইটো ভিডিঅ'ত আলোচনা কৰা হ'ব। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আহক আমি দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমে বৰ্তমানৰ যি চেলাৰী ষ্ট্ৰাকচাৰ, যিসকলে এটাও ইনক্ৰিমেণ্ট পোৱা নাই, ষ্ট্ৰাকচাৰটো মই একবাৰ লিখি লৈছোঁ, আপোনালোকে চাব। পে'মেণ্ট থাকিব তেওঁলোকৰ 14,000। তাৰপিছত গ্ৰেড পে থাকিব যিসকল গ্ৰেজুৱেট, 7,400 মই গ্ৰেজুৱেটৰ বনাইছোঁ। তাৰপিছত তেতিয়াহ'লে বেচিক পে হ'ব আমাৰ 21,400, 21,400 হ'ব আমাৰ বেচিক পে। এতিয়া ডিএ থাকিব আমাৰ, ডিএ এতিয়া বৰ্তমান যিহেতু আমাৰ 60%, ডিএ 60% ডিএ যদি আমাৰ 21,400 বেচিক পে হয়, তেতিয়াহ'লে আমাৰ হ'ব 12,840। এইখিনি থাকিব আমাৰ ডিএ। তাৰপিছত হাউচ ৰেণ্ট থাকিব 7%, বেচিকৰ থাকিব 7%। তো 7% হাউচ ৰেণ্ট হ'লে আমাৰ হ'ব 1,498 টকা। তো এইটো থাকিল আমাৰ হাউচ ৰেণ্ট। তাৰপিছত থাকিব আমাৰ মেডিকেল এটা ফিক্স থাকিব 600। তেতিয়াহ'লে আমাৰ CA, যিসকলৰ CA আছে, হেডমাষ্টাৰৰ চাৰ্জ আছে, তেওঁলোকে 300 এটা এক্সট্ৰাকৈ পাব। তো মই যিহেতু এছিষ্টেণ্টৰ বনাই আছোঁ, যিসকলে এটা ইনক্ৰিমেণ্ট পোৱা নাই, বৰ্তমান ফাৰ্ষ্ট ইনক্ৰিমেণ্ট তেওঁলোকে পাব। মই এছিষ্টেণ্টৰ বনাইছোঁ, এছিষ্টেণ্টৰ হ'লে তেওঁলোকৰ গ্ৰছ হ'ব তেতিয়াহ'লে 36,338, এইটো হ'ব গ্ৰছ। এতিয়া এই গ্ৰছটো আমাৰ বৰ্তমানৰ যিটো প্ৰেজেণ্ট চেলাৰী ষ্ট্ৰাকচাৰ, এইটো হ'ল আমাৰ প্ৰেজেণ্ট চেলাৰী ষ্ট্ৰাকচাৰ। এতিয়া আমি জুলাইৰ 3% ইনক্ৰিমেণ্ট ধৰি যদি আমি আমাৰ চেলাৰী ষ্ট্ৰাকচাৰ, বৰ্তমানৰ যিটো চেলাৰী ষ্ট্ৰাকচাৰ আছে, এইটো আমি হিচাপ কৰি তেতিয়াহ'লে কেনেদৰে আমি হিচাপ কৰিম মই একবাৰ আপোনালোকক দেখুৱাই লৈছোঁ। এতিয়া আমাৰ বেচিক পে আছে 21,400। এই 21,400 লগত আমি 3% আমি কি কৰিম, ইনক্ৰিমেণ্ট, জুলাইৰ ইনক্ৰিমেণ্ট আমি এড কৰিব লাগিব। যদি আমি 3% ইয়াৰে 21,400 যদি আমি 3% ইনটু 3% আমি কাউণ্ট কৰোঁ, তেতিয়াহ'লে আমাৰ হ'ব 642। এতিয়া চাব, আমাৰ ROP 2017 নিয়মমতে আমি যেতিয়া 3% ইনক্ৰিমেণ্ট আমি বেচিক পে লগত এড কৰোঁ, তেতিয়াহ'লে আমাৰ এটা নিয়ম আছে, যদি এইটো ৰাউণ্ডেড ফিগাৰ নহয়, তেতিয়াহ'লে আমি কি কৰোঁ, নেক্সট মাল্টিপল অফ 10লৈ আমি ঘূৰাই লওঁ। তাৰমানে আমি নেক্সট আমাৰ যিটো 10ৰ গুণিতক থাকিব, সেই 10ৰ গুণিতকলৈ আমি ঘূৰাই লওঁ। যদি আমি 642ক আমি ৰাউণ্ডেড ফিগাৰ কৰিব বিচাৰোঁ, তেতিয়াহ'লে আমাৰ হ'ব 650। নেক্সট আমাৰ 10ৰ গুণিতক আহিলে আমাৰ 650লৈ আহি যাব। এতিয়া 650 আমি মূল আমাৰ পে'মেণ্ট এতিয়া আমাৰ আছিলে 14,000, পে'মেণ্ট আছিলে আমাৰ 14,000। তেতিয়াহ'লে এতিয়া আমাৰ নতুন পে'মেণ্ট হ'ব কিমান, 14,000 যোগ 650। 14,000ৰ লগত আমি কি কৰিম, এতিয়া 650 এটা এড কৰিম। তেতিয়াহ'লে আমাৰ নিউ পে'মেণ্টটো হ'ব আমাৰ 14,650, এইটো হ'ব আমাৰ নিউ পে'মেণ্ট। গ্ৰেড পে চেম থাকিব 7,400। এতিয়া 14,650 আৰু 7,400 যদি আমি কি কৰোঁ, যোগ কৰোঁ, তেতিয়াহ'লে আমাৰ আহি যাব কিমান, আমাৰ আহি যাব এতিয়া, যদি আমি 14,650 আৰু 7,400 আমি এড কৰোঁ, তেতিয়াহ'লে আমাৰ নেক্সট আমাৰ যিটো বেচিক পে হ'ব, সেইটো হ'ব আমাৰ 22,050 টকা। এইটো আহিব আমাৰ নেক্সট বেচিক পে'টো। এতিয়া ডিএ আমি হিচাপ কৰিম। এতিয়া ডিএটো আমাৰ 60% চেম থাকিব, ডিএটো 60% থাকিব। এতিয়া ডিএ যদি আমি 60% হিচাপ কৰোঁ 22,050 টকাৰ, তেতিয়াহ'লে আমাৰ ডিএটো হ'ব 13,230 টকা। 13,230 হ'ব আমাৰ নিউ ডিএ। হাউচ ৰেণ্টটো আমাৰ 7% আহিব। হাউচ ৰেণ্ট যদি আমাৰ 7% আহে, তেতিয়াহ'লে আমাৰ কি হ'ব 1544, এইটো আমাৰ আহিব হাউচ ৰেণ্ট। এতিয়া মেডিকেল আমাৰ চেম থাকিব, মেডিকেল থাকিব আমাৰ কি 600। এতিয়া আমি এই গোটেইকেইটা যদি এড কৰি লওঁ, তেতিয়াহ'লে আমাৰ নিউ গ্ৰছ হ'ব আমাৰ কিমান, নিউ গ্ৰছ আমাৰ হ'ব উইথ 3% ইনক্ৰিমেণ্টৰ গ্ৰছ হ'ব আমাৰ 37,424। এইটো হ'ব আমাৰ নিউ গ্ৰছ। এতিয়া ডিডাকশ্যনখিনি মই একবাৰ দেখুৱাই লৈছোঁ। এতিয়া আমাৰ আগৰ ডিডাকশ্যনখিনি এনেকুৱা আছিলে যে NPSৰ ক্ষেত্ৰত আমাৰ আছিলে যে বেচিক পে'ৰ 10%, আমাৰ BPৰ 10% থাকিব, 10% প্লাছ আমাৰ থাকিব ডিএৰ 10%, ডিএ থাকিব আমাৰ 10%। এইটো আমাৰ থাকিব NPS কাটাৰ নিয়ম। এতিয়া NPSত আগত আমাৰ কিমান কাট খাব, তেতিয়াহ'লে আগৰ যিটো এমাউণ্ট আছিলে তাৰে যদি আমি কিমান আছিলে একবাৰ চাই লওঁ, যে আমাৰ বেচিক পে আছিলে 21,400 আৰু ডিএ আছিলে 12,800। তো এই গোটেইখিনি আমি যোগ কৰি যদি আমি 10% ইয়াৰ লওঁ, 10% ল'লে আমাৰ টোটাল আমাৰ NPSৰ কাৰণে ডিডাকশ্যন হ'ব 3,400
3424 টকা এটো আমাৰ আগৰ ষ্ট্ৰাকচাৰ মতে এতিয়া জিআইএস আমাৰ আছিল 200 এটো ফিক্সড এটো 200 থাকিব তাৰ পিছত আমাৰ পিটেক্স আছিল আমাৰ 208 তাৰ পিছত আমাৰ এমএমএসএলৱাই আমাৰ 225 এখানে সেম থাকিব তেতিয়ালে আমাৰ টোটাল ডিডাকশন হ'ব আমাৰ টোটাল ডিডাকশন এতিয়া হ'ব আগতে আছিল আমাৰ 4057 এতিয়া আমাৰ আগৰ নেট আছিল কিমান একবাৰ দেখুৱাই দিছো আগৰ নেট আছিল আমাৰ 32281 আগত আছিল আমাৰ এটো আগৰ নেট এতিয়া আমাৰ বৰ্তমানৰ যেটো ডিডাকশন এটো মই একবাৰ দেখুৱাই দিছো এনপিএছৰ সেম থাকিব যে বিপিৰ থাকিব বিপিৰ 10% বিপি 10% আৰু ডিএৰ থাকিব ডিএ 10% এটো আমাৰ এনপিএছৰ নিয়ম তো এতিয়া বিপি আৰু যদি আমি ডিএ টো আমি এড কৰি যদি আমি 10% উলিয়াই লও তেতিয়া হলে আমাৰ এনপিএছৰ কাৰণে টোটাল কাট খাব আমাৰ 3528 তাৰ মানে আমাৰ বেসিক পে আছিল আমাৰ 22050 টকা আৰু আমাৰ ডিএ টো আছিল 13230 টকা এই দুইটা যদি আমি এড কৰি আমি যদি 10% বাহিৰ কৰো তেতিয়া হলে হ'ব আমাৰ 3528 টকা এটো আহিব আমাৰ এনপিএছৰ কাৰণে ডিডাকশন তাৰ পিছত জিআইএস আমাৰ সেম থাকিব 200 আৰু পিটেক্স থাকিব আমাৰ সেম 208 এখিনি সেম থাকিব আৰু এমএমএসএলৱাই এটো আমাৰ 225 এটো সেম থাকিব তো এখিনি আমাৰ ডিডাকশন তাৰ পিছত টোটাল ডিডাকশন আমাৰ হ'ব আমাৰ ইতে হিসাব আমি যদি এখিনি কাউন্ট কৰো 3528 200 আৰু 208 তাৰ পিছত থাকিব 225 টকা এই গোটেইখিনি যদি আমি কাউন্ট কৰো তেতিয়া হলে আমাৰ টোটাল ডিডাকশন হ'ব 4161 4161 টকা এতিয়া আমাৰ ইয়াৰে নেট হ'ব নেট স্যালাৰিটো হ'ব আমাৰ যদি আমি আমাৰ গ্ৰছ আছিল কিমান একবাৰ দেখুৱাই দিছো 37424 ৰ পৰা আমি কি কৰিব লাগিব এতিয়া 37424 ৰ পৰা আমি ডিডাকশন বাদ দিব লাগিব কিমান 4161 এখানে যদি আমি মাইনাস কৰি দিও তেতিয়া হলে আমাৰ নেট স্যালাৰিটো হ'ব আমাৰ 33263 এটো আহিব আমাৰ এবাৰৰ 3% উইথ 3% ইনক্ৰিমেন্টত আমাৰ এখিনি আমাৰ নেট স্যালাৰি একাউন্টত হমাব তো ডিফাৰেন্সটো কিমান হল একবাৰ দেখুৱাই দিছো 33263 আৰু আগত আছিল আমাৰ কিমান 32281 এটা ডিফাৰেন্সটো কিমান আহিব একবাৰ চাই লৈছো তো এখানে যদি আমি মাইনাস কৰি দিও 33263 পৰা যদি 32281 এটা মাইনাস কৰি দিও তেতিয়া হলে আমাৰ ডিফাৰেন্সটো আহিব 982 এতিয়া এইবাৰ আপোনালোকৰ স্যালাৰি যদি 3% ইনক্ৰিমেন্টত হমাই যেসকলে ফাৰ্স্ট ইনক্ৰিমেন্ট পাব লোৱাৰ প্ৰাইমাৰী ক্ষেত্ৰত কৈছো তো তেওঁলোকে 982 টকা এটা বেছিকে একাউন্টত হমাব তো ধন্যবাদ থাকিল স্যাৰ